এজনী চৰাই আৰু এজন কণা বুঢ়া মানুহৰ কাহিনী। বহু দিনৰ আগৰ কথা। এখন গাঁৱত এজন অন্ধ মানুহে বাস কৰিছিল আৰু তেওঁ চকুৰে একো নেদেখা কাৰণে তেওঁৰ জীৱনৰ একমাত্ৰ ভৰসা তেওঁৰ পুতেকেই আছিল। আৰু ল'ৰাজনে সদায় জংঘলৰ মাজত চিকাৰ কৰিবলৈ গৈছিল। চিকাৰত যি পায় গধূলি আহি দুয়োৱে মিলা প্ৰীতিৰে খাই সুখেৰে জীৱনবোৰ অতিবাহিত কৰিছিল। এদিন ল'ৰাজন চিকাৰৰ পৰা ঘূৰি আহোঁতে এটা প্ৰকাণ্ড চৰাই এজোপা গছত পৰি থকা দেখিলে। আৰু চৰাইটোক দেখি তাৰ খাবলৈ বৰ মন গ'ল। ল'ৰাজন লৰালৰিকৈ ঘৰলৈ আহিলে আৰু দেউতাকক কথাটো ক'লেহি। দেউতা, মই সৌ গছজোপাত এটা ডাঙৰ চৰাই বহি থকা দেখিলোঁ। আৰু এজন লগৰীয়া হোৱা হ'লে মই চৰাইটোক ধৰি আনি ভালদৰে এসাঁজ খাব পাৰিলোঁহেঁতেন, কিন্তু অকলে নোৱাৰোঁ। তেতিয়া অন্ধ বাপেকে ল'ৰাটোক ক'লে, তেনেহ'লে বোপাই, মোক তালৈকে লৈ ব'ল, মই তোক সহায় কৰি দিম। দেউতাকে তেনেকৈ কোৱাত সি দেউতাকক লগত লৈ গছজোপাৰ তল পালেগৈ। আৰু গছজোপাৰ ওচৰ পাই ল'ৰাটোৱে দেউতাকক ক'লে, দেউতা, চৰাইজনী এতিয়াও গছজোপাতে আছে। তুমি গছজোপাৰ তলত ৰৈ থাকিবা আৰু মই গছজোপাৰ ওপৰলৈ উঠি চৰাইটো মাটিলৈ নমাই দিম। আৰু ধুপুচকৈ শব্দ শুনিলেই তুমি তোমাৰ হাতত থকা লাঠিডালে কোবাই কোবাই চৰাইটোক মাৰি পেলাবা। এই বুলি কৈয়ে ল'ৰাজন গছত উঠিবলৈ আৰম্ভ কৰিলে। আৰু চৰাইজনী ওচৰ পাওঁ পাওঁ অৱস্থাত তাৰ হাতখন গছৰ ডালৰ পৰা এৰাই গ'ল আৰু মাটিত আহি ধুপুচকৈ পৰিলেহি। আৰু বুঢ়াজনে চৰাইজনী গছৰ পৰা সৰি পৰিলে বুলি নিজৰ হাতত থকা লাঠিডালে উৰাই ঘূৰাই মৰিয়াবলৈ আৰম্ভ কৰি দিলে আৰু মাৰৰ কোবত নিজৰ ল'ৰাটো মৰি থাকিল। পাছত বুঢ়াই হেপিয়াই চাই গম পালে যে সেইজনী চৰাই নহয়, তেওঁৰ পুতেকহে। আৰু নিজৰ পুতেকক লাঠিৰে নিজেই কোবাই মাৰিলে বুলি গম পোৱাত বুঢ়াৰ বৰ দুখ লাগিল আৰু নিজেও দুখত মৰি থাকিল। মাইনাহঁত, ইয়াৰ পৰা বুজা যায় যে যিজন যিটো কামৰ কাৰণে উপযুক্ত তেওঁকহে সেইটো কামৰ দায়িত্বটো দিব লাগে। ধন্যবাদ।